প্ৰিয়া আজি ক্লাছলৈ অহা নাই। কালি টেবলেটকেইটা খোৱাৰ পিছত গাটো ভাল পাইছিল যদিও সন্ধ্যাই মানা কৰিলে, থাকক আজি দিনটো জিৰাওক। অকলেই ডিপাৰ্টমেণ্ট পালেহি আজি সন্ধ্যা। সোনকাল হৈয়ে আছিল বাবে বেগটো ৰুমত থৈ ওলাই আহিল। এই চৌহদটোৰ কথা যেন কৈ থাকিলেও শেষ নহ'ব। সন্ধ্যাহঁতৰ লগতে 5টাকৈ ডিপাৰ্টমেণ্ট থকা এইটো একাডেমিক বিল্ডিং 1। পুৰণি হৈছে যদিও এতিয়াও ধুনীয়া হৈয়ে আছে। চাৰিওফালে গছেৰে আৱৰি আছে। ৰাস্তাটোৰ সিটোপাৰে আকৌ CSB অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱন। সন্মুখতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মূৰ্তিটো নিৰ্মাণ কৰি থোৱা আছে। বিশ্ববিদ্যালয়ত হোৱা বিভিন্ন নাটকৰ প্ৰেক্টিছ তাৰ ভিতৰতে হয় হেনো। সন্ধ্যা মাজতে এদিন সোমাইছিল সিহঁতৰ NSSৰ পেপাৰখনৰ বাবে। বৰ ডাঙৰ হলটো। কিমান চাগে নাটকৰ চৰিত্ৰই ৰূপ পাইছে। কত যে আখৰা, কত যে হাঁহি, দুষ্টালিৰ সাক্ষী CSB। সিদিনা ধন্দা মানে সিদ্ধাৰ্থই কৈছিল তাইক সিহঁতে কিবা উপন্যাস এখনৰ নাট্যৰূপ দিয়াৰ কথা ভাবিছে হেনো। তেতিয়া চাগে ইয়াতে আখৰাবোৰ হ'ব। সন্ধ্যাহঁতৰ একাডেমিক বিল্ডিংটোৰ সন্মুখতে এটা ধুনীয়া পুখুৰী, কাষতে এজুপি কৃষ্ণচূড়া। সন্ধ্যাৰ আটাইতকৈ প্ৰিয় ফুল। সৰা ফুলবোৰ পৰি গোটেইখন যেন ৰঙা দলিচা হৈ থাকে। মাজে মাজে ছাতি বতাহ, কেতিয়াবা উৰি আহে কৃষ্ণচূড়াৰ এটি দুটি সৰু পাহি। পুখুৰীটোৰ কাষৰ পুলটোত বহিল তাই। পুখুৰীটোৰ বিল্ডিংটোৰ প্ৰতিচ্ছবিটো জিলিকি কেনভাছৰ দৰে লাগিছে। এখন কপি থকা কেনভাছ। এই যে শান্ত পৰিৱেশটো, এই যে পাতলীয়া বতাহজাক, সন্ধ্যাৰ এনে লাগে কিবা যেন উপন্যাসৰ বৰ্ণনাহে পৰিছে। কোনে যে ইমান আটোম টোকাৰিকৈ সজাইছিল এই নগৰখন। কিছু আঁতৰত অন্য এটা বিল্ডিঙো বনাই আছে। সন্ধ্যাই কাৰোবাৰ মুখত শুনিছে এইটো বনোৱা হ'লে সিহঁতৰ ক্লাছবোৰ তাতে হ'ব বোলে। অকল সিহঁতৰেই নহয়, অসমীয়া কেন্দ্ৰটোৰ বাহিৰে গোটেইকেইটা ডিপাৰ্টমেণ্টে তালৈ উঠি যাব। এতিয়া অকল এডুকেশ্যনৰ ক্লাছবোৰে হয় তাত। অভিমন্যুহঁতৰ BEdৰ পেপাৰৰ ক্লাছ তাতেই হয়। সেইটোক লৈয়ে সিও ওস্তাদি মাৰে। সন্ধ্যাৰ পিছে এইটো বিল্ডিংহে বেছি পচন্দৰ। গোটেই ঠাইখিনি গছৰ ছাৰে ইমান শান্ত হৈ থাকে। ক্লাছ কৰি থাকোঁতে কেতিয়াবা দুই এটা চৰাইৰ মাতো শুনা পায়। হয়, নতুন বিল্ডিংটো বহুত ধুনীয়াকৈ সজাইছে। অত্যাধুনিক অট্টালিকা। কিন্তু ইটা বালিৰ অট্টালিকাবোৰে জানো গছবোৰৰ হেঁপাহ চুমিব পাৰে? ওখ ওখ ডালালবোৰে কৃষ্ণচূড়াৰ পাহিবোৰৰ দৰে মনত ৰং সানিব পাৰেনে? এচিৰ শীতলতাত গছৰ পৰা বলাহ বতাহজাকৰ মাদকতা থাকে জানো? আজি ক্লাছ ইয়াতে কৰিবা নেকি? কাৰোবাৰ মাতত ঘূৰি চালে সন্ধ্যাই। ময়ূৰ ৰৈ আছিল। কি যে ভাবি আহিছিল সন্ধ্যাই, সি অহা গমেই নাপায়। নাই অ', কোনো অহা নাই কাৰণে বহিছোঁ অলপ। চোৱা না ইমান ধুনীয়া লাগিছে এই ঠাইখিনি, তাই ক'লে। সঁচাই বৰ ধুনীয়া কেম্পাছটো। তুমি অনবৰতে এইডাল কিয় লৈ ফুৰা বাৰু? ইমান গান শুনানে? ময়ূৰৰ ডিঙিত ওলমি থকা হেডফোনডাললৈ চাই ক'লে সন্ধ্যাই। গানবোৰৰ মাজত নতুন পৃথিৱী এখন বনাই লওক মোৰ নিজৰকৈ, এটা হাঁহিৰে উত্তৰ দিলেহি। সন্ধ্যাই চালে তালৈ। কিবা যেন বহুত কাহিনী সোমাই আছে ময়ূৰৰ চকুজুৰিত, ভাবি নাপায় তাই। যাওঁ ব'লা সন্ধ্যা বুলি আগুৱালেহি পিছে পিছে তাইও। ক্লাছত এটা খবৰে অপেক্ষা কৰিছিল সন্ধ্যাহঁতলৈ। আৰু এক সপ্তাহ পিছত পৰীক্ষা। কি সকলোৰে যেন চুলিৰ আগত জীৱ পাইছিলগৈ। ফ্ৰেছাছ হৈ গৈছেহে, এতিয়া মুকলি হৈছে মাথো অলপ সিহঁত। কিন্তু এই পৰীক্ষাটো কিন্তু নাই, মানি লোৱাৰ বাহিৰেতো একো উপায় নাই সিহঁতৰ। এনেকুৱাই TU, পৰীক্ষাৰ লগত হেৰফেৰ নাই। এইকেইদিন প্ৰেক্টিছ বুলিয়েই পাৰ হ'ল। আজিৰ পৰা পঢ়িব লাগিব, মনতে ভাবিলে সন্ধ্যাই। বিশ্ববিদ্যালয়ৰ প্ৰথম পৰীক্ষা। কেনেকুৱা প্ৰশ্ন কাটে? ক্লাছ শেষ হোৱাৰ পিছত আটাইকেইটা একেলগে হোষ্টেল যাবলৈ ওলাল। সিহঁত 8-9টা মানৰ ভাল গ্ৰুপ এটা হৈছে। ইউনিভাৰ্চিটিৰ আমনি লগা সময়বোৰো সজীৱ হৈ উঠে সিহঁত যেতিয়া একেলগে থাকে। ক্লাছলৈ আহোঁতে বেলেগকৈ আহিলেও যাওঁতেই গোটেইবোৰ একেলগেই যায়। আগে আগে সন্ধ্যাহঁত, পাছত হাফ পেডেল মাৰি জোকাই জোকাই অভিমন্যু, কাষত একো নোকোৱাকৈ অনুৰণ।
কালি হোষ্টেলত থ'বলৈ অহাৰ পিছত আজি অনুৰণৰ লগত দুই এষাৰ কথা পাতিম বুলি ভাবিছিল সন্ধ্যাই। সেয়ে ক্লাছৰ পৰা ওলাওঁতে তাক নিজেই মাত লগালে। ছেকেণ্ড হাফৰ ক্লাছকেইটা কৰিবানে? চাওঁচোন বুলি কৈ আঁতৰি গৈছিল অনুৰণ। সন্ধ্যাৰ কাণ মোৰ গৰম হৈ পৰিছিল, হয়তো লাজ নহ'লে খং। এনেকুৱা মানুহ কালি ইমান ভালকৈ কথা পতাৰ পিছতো আজি এনেকৈ অচিনাকিৰ দৰে ব্যৱহাৰ যে মানুহৰ লগত সহজে মিলিব পাৰে বুলি সন্ধ্যাৰ পাতলকৈ অহংকাৰ এটাও নথকা নহয়। কিন্তু এই অনুৰণৰ আচৰণে তাইৰ ইমান দিনৰ গৰ্বত যেন আঘাত সানিছে। কিন্তু কিয়? নে তাইক কিবা বেয়া নাইতো, বেয়া পাব লগাকৈ তাইনো কি কৰিলে? এনেই যে লাঞ্চ ডিপাৰ্টমেণ্টতে কৰাৰ প্লেন নেকিতো? কোন সময়ত অভিমন্যু আহি ওচৰ পালেহি ক'বই নোৱাৰে সন্ধ্যাই। কি যে কথাবোৰ ভাবি আছিল নহয়। ব'ল যাওঁ বুলি ওলাই আহিল তাৰ লগতে। হোষ্টেলত দুপৰীয়া ভাতকেইটা খাই অলপ বিচনাতে পৰিছিল সন্ধ্যা। 3:30টাৰ পৰা আকৌ ক্লাছ। এই সময়ৰ ক্লাছবোৰ যে একদম কৰিবলৈ মন নাযায়। ইমান টোপনি ধৰে, জোৰকৈ মেলি থ'ব লাগে চকুকেইটা। অলপ সময় জিৰাও বুলি পঢ়ি থাকোঁতেই মেছেজ টোনটো বাজি উঠিল। ক্লাছ যাম মই, যাবা নহয় তুমি? অনুৰণৰ মেছেজ। কি আচৰিত বাৰু এই ল'ৰাটো। অথনি নিজেই উপযাচি মাতোতেও ইগন'ৰ কৰি গুচি গ'ল, আৰু এতিয়া নিজেই মেছেজ দিছে। একো ৰিপ্লাই নিদিব নেকি তাই? নাই, দিয়া যাওক, টাইপ কৰিলে। চাওঁচোন, ডাইলগ কপি মাৰিব নাপায়। তাৰ উত্তৰ, কাৰো ডাইলগ মৰা নাই। অথনি ময়ে কৈছিলোঁচোন। অঁ হয় নেকি? মই মন নকৰিলোঁ একচুৱেলি। খংবোৰ গম নোপোৱাকৈ অভিমানলৈ সলনি হৈছিল চাগে সন্ধ্যাৰ। হ'ব বাৰু, এতিয়া ক্লাছ যাবা নাই সেইটো কোৱা। কেলেনো লাগে ইয়াক বুলি তাই লিখিলে। কেলে লাগে? মই নগ'লোৱেই যেনিবা ক্লাছ, কি কৰিবা ন তুমি? ময়ো নাযাওঁ তেতিয়া। তাৰ শেষৰ মেছেজটোত ৰৈ গ'ল সন্ধ্যা স্তব্ধ হৈ। কথাটো অভিমন্যুৱে কোৱা হ'লে হয়তো মিলিল হয়, কিন্তু অনুৰণ, যাৰ লগত আজিলৈকে ভালকৈ কথাই পাতি পোৱা নাই, সি ক্লাছলৈ নাযায়। তাই নগ'লে কথাবোৰ যেন সন্ধ্যাৰ মূৰৰ ওপৰেদি গৈছে। তথাপিও কিয় জানো তাইৰ এটা প্ৰমাণ চাবলৈ মন গ'ল। সেইবাবে মেছেজ টাইপ কৰিলে। নাই, মই নাযাওঁ আজি। অ'কে বুলি শলাগি থ'লে সি। ক'তনো নোযোৱাকৈ থাকিব বুলি ক্লাছলৈ ওলাই নিশাৰ ৰুম পালেগৈ সন্ধ্যা। তাই কৈ থৈছিল ক্লাছ যোৱাৰ আগত জগাবলৈ। এইজনী যে যিহে এলেহুৱা, তাই নগ'লে যে ফাৰ্ষ্টি মাৰি শুই থাকিব জানেই সন্ধ্যাই। ঐ নিশা উঠ, 3টা বাজি গ'ল। শুই থকা নিশাক জোকাৰি দিলে তাই। মই নাযাওঁ, টোপনি আহিছে, যা না তই। চকু নেমেলাকৈয়ে উত্তৰ দিলে তাই। হয়, এনেকুৱাই হয় বহুতৰ লগত। যাম যাম বুলি ভাবি থোৱা ছেকেণ্ড হাফৰ ক্লাছকেইটা ভাত খাই বিচনাত পৰাৰ পিছতে যাবলৈ মন নোযোৱা হয়। কিন্তু সন্ধ্যাও ইমান সহজে এৰা বিধৰ নহয়। উঠ নাও, এটাহে ক্লাছ, কৰি আহোঁ, বল না, অলপ জোৰকৈয়ে জোকাৰি দিলে তাই। হঠাৎ উঠি লৈ নিশাই গালি আৰম্ভ কৰি দিলে। শুবলৈ শান্তি নাপাওঁ তোৰ পৰা, জানো নহয় তই কিয় এটাও ক্লাছ ক্ষতি নকৰ? কি জানো তই? অলপ ভয়ে ভয়ে সুধিলে সন্ধ্যাই। অভিমন্যুৰ লগত লাগিবলৈ নাপালে তোৰ ৰাতি টোপনি নাহে যে, সেইটো জানো। তাই বিচনাৰ পৰা নামি লৈ ক'লে। সঁচাকৈ নিশাই কোৱা কথাটো হয় জানো? অকল অভিমন্যুৰ কাৰণে ক্লাছলৈ ওলাইছেনে তাই, নে বেলেগ কিবা? ঐ, কি ভাবিব লাগিলে? বল, কথাষাৰ ভাবি থাকোঁতে মাত লগালে নিশাই। দুয়োজনী ক্লাছলৈ ওলাল। ডিপাৰ্টমেণ্ট পাওঁতেই দেখিলে সিফালৰ পৰা অভিমন্যু আহি আছে অকলে চাইকেলত। সদায় অভিমন্যু, অনুৰণ আৰু বিশ্বজিৎ নামৰ আন এজন ল'ৰা একেলগে ক্লাছলৈ আহে। কিন্তু আজি অনুৰণ ক'ত? অভিমন্যু ওচৰ পাওঁতে ঘপককৈ সুধি পেলালে সন্ধ্যাই। অনুৰণ নাহে নেকি? অলপ আচৰিত হোৱাৰ দৰে অভিমন্যুৱে চাওঁতেহে মনত লাগিল সন্ধ্যাৰ। তাই ঘপককৈ তাৰ কথা সুধিব নালাগিছিল। নাহেহি, কিবা চিনেমা চাই আছে বুলি কৈ ভিতৰলৈ সোমাই গ'ল অভিমন্যু। পিছে পিছে সন্ধ্যাও। ঠিক 3:30 মানত মৃণালিনী মেম আহি ক্লাছ আৰম্ভ কৰিলে। কিন্তু অনুৰণ, সি কি সঁচাই নাহে নেকি? সন্ধ্যাৰ যেন ক্লাছত মন বহা নাছিল। কি কৰিলে বাৰু তাই? উপায় নাপায় শেষত মেমেই নেদেখাকৈ মোবাইলটো উলিয়াই তালৈ
টাইপ কৰিলে তাই। ঐ মই আহিছোঁ ক্লাছ, নাহিলা যে তুমি? মেছেজ চোৱাৰ পাছতো একো ৰিপ্লাই নাহিল তাৰ পৰা। সন্ধ্যাৰ নিজৰ ওপৰতে খং উঠিল। কিহে পাইছিল বাৰু তাইক? মিছাতে এটা ক্লাছ মিছ হ'ল তাৰ। ঠিক 3:45 হৈছিল। হঠাৎ ক্লাছৰুমৰ দুৱাৰত কোনোবাই টুকুৰিয়াই কৈ উঠিল, মে আই কাম ইন মেম? বাহিৰলৈ চকু নি সন্ধ্যাই দেখিলে দুৱাৰৰ সিটো মূৰত অনুৰণ ৰৈ আছিল। তাক দেখিয়েই মেমে খঙত ক'বলৈ ধৰিল, Don't you know you are late already? I have been very vocal about my class timing and its discipline. You have not only wasted on time but also of your classmates. It's very irritating when someone comes during middle of ongoing class. মেমে উশাহ নোলোৱাকৈ কৈ গৈছিল, I'm sorry ma'am, I'll be on time from next class. তলমূৰ কৰি উত্তৰ দিলে অনুৰণে, From next time, I do not want to see you late, otherwise your fairy will know me. Now, come in. এতিয়াহে কিছু শান্ত হ'ল মেম। সি ভিতৰলৈ আহিল। নিজকে চৰিয়াবলৈ মন গ'ল সন্ধ্যা। ধেত কি গৰজ পৰিছিল তাইৰ বাবে গালি খাব লগা হ'ল বেচেৰাই সকলোৰে আগত। মৃণালিনী মেম অভাৰ ষ্ট্ৰিক্ট বুলি জনাৰ পিছতো কিয় যে মানে নিজৰ দুখত বেলেগক শাস্তি খোৱা মানুহ তাই নহয়। তথাপিও আজি কি যে ফুট লম্বিছিল বাৰু। কথাবোৰ ভাবি থাকোঁতেই ক্লাছটো শেষ হ'ল। তুমি নাহো বুলি কৈ আহি গ'লা যে? বাটত গৈ থাকোঁতে অনুৰণক সুধিলে অভিমন্যুৱে। নাহিম ভাবিছিলোঁ, পিছত ভাবিলোঁ গৈয়ে দিওঁ। শান্ত হাঁহিৰে উত্তৰ দিলে সি। বাৰে বাৰে চৰি কওঁ বুলিও ক'ব পৰা নাই তাক সন্ধ্যাই। তাৰ যেন চকুলৈও চাবলৈ সাহস হোৱা নাই তাইৰ। হোষ্টেলত সোমায়ে বেগটো নোথোৱাকৈয়ে মোবাইলত মেছেজ টাইপ কৰিলে তাই, I'm really very very sorry, প্লিজ বেয়া নাপাবা। ঠিক লগে লগে ৰিপ্লাই আহিল, একো নাই দিয়া। তাই আকৌ লিখিলে, মই সঁচাকৈ ভবা নাছিলোঁ যে মই নাযাওঁ বুলি ক'লে তুমিও নাযাবা। এতিয়া বুজি পালাতো? অনুৰণে ক'লে। কিন্তু তুমি লগ পালে যে মুখেৰে নামাতা? সন্ধ্যাৰ মেছেজত যেন অভিমান। চব কথা মুখেৰে ক'বই লাগিব নেকি? এৰা, সকলো কথা শব্দৰে প্ৰকাশ কৰিব লাগিব বুলিতো কথা নাই। আকৌ এজাক যেন বতাহ সন্ধ্যাক যেন কোবাই গৈছে। বুকুৰ ধপধপনি যেন তাই শুনা পাইছে। কেনে অনুভূতি এয়া?